আমাৰ মানুহৰ জীৱনত বহুত ভাঙি যাওঁ, কেতিয়াবা মনটো আমাৰ ভাঙি যায় যে প্ৰভু হয়তো তুমি আমাৰ ওচৰত নাই, আমাৰ দুখীয়া মানুহৰ ক্ষেত্ৰত নাই। সেইটোৰ কাৰণে আজি মই তোমাক পোৱা নাই, এনেকুৱা দিনে ৰাতি চিন্তা কৰোঁ। কিন্তু এইটো কথা আপুনি সত্য বুলি ভাবেনে? মই তাৰে বিষয়ে আজি আপোনালোকৰ ওচৰত আলোচনা কৰিম। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ চাওক, যেতিয়া ভগৱানে নেকি আপোনাৰ প্ৰতি আকৰ্ষণ কৰিব, তেতিয়া কোনো ভগৱানে নকয় যে তুমি মোক পূজা কৰিবৰ কাৰণে ধূপ লৈ আহিবা, ধূনা লৈ আহিবা, নতুন কাপোৰ পৰিধান কৰি আহিবা, মুখত মেকআপ কৰি আহিবা, সৌন্দৰ্য হৈ আহিবা। ভগৱানে তেনেকুৱা কাকো নিবিচাৰে যে তুমি এইটো আনিবা। ভগৱানে মাথো বিচাৰে মানুহৰ পবিত্ৰ আত্মা। এখন তুলসী পাত যেতিয়া নেকি সৰু, কিমান মূল্য এখন তুলসী পাতেৰে ভগৱানক পুজিলে, কিমান আত্মাৰ শান্তি পায় ভগৱানে। তেতিয়া হ'লে চিন্তা কৰা, সেই তুলসী পাতখনৰ তুলনাত তুমি হৈ যোৱা। তাৰ চৰণত পৰা তুমি তোমাৰ হৃদয়খন তাক দিয়া। দিব নালাগে তুমি আপেল, কল, ফল মূল। কাৰণ মানুহৰ ৰূপ আৰু গুণ দুটাটো ভগৱানে দিয়ে পঠাইছে, ৰূপ দিছে আৰু গুণো দিছে। কিন্তু ৰূপ প্ৰত্যেকজন মানুহকে সমান দিয়া নাই। তোমাৰ যি ৰূপটো আছে সেই ৰূপতে তুমি ভগৱানক পূজা কৰিব লাগিব। তুমি সৌন্দৰ্য নহয়, তোমাৰ ভাল কাপোৰ নাই, তোমাৰ ঘৰত মেকআপ কৰা বস্তু নাই, সেই কথা ভাবি যদি তুমি পূজা দিবলৈ যোৱা এটা ভাল মন্দিৰত, সেইটোত তুমি ছাকচেছ নহ'বা ভগৱানৰ প্ৰতি। কিয়নো ভগৱানক পাব হ'লে সেইটো ভাবি লাভ নাই। যদি ভগৱানক পাব বিচৰা, তুমি তোমাৰ মনটো দিব লাগিব ভগৱানক। সকলো জেগাতে আছে ভগৱান, কোন জেগাত নাই? তুমি বৰ্তমান যোন জেগাত থিয় হৈ আছা সেই জেগাতো ভগৱান আছে। যদি তোমাৰ মনটো যদি ভগৱানৰ প্ৰতি বিশ্বাস আছে, সেই গছডালতো ভগৱান আছে। যদি তোমাৰ বিশ্বাস আছে, সেই গছডালকো তুমি ঈশ্বৰ বুলি মানিব পাৰা। তেতিয়া সেই ভগৱানে হয়তো তোমাৰ মনটোৰ কথা বুজি পাব আৰু তেতিয়া তোমাৰ ওচৰত আহিবৰ কাৰণে নিশ্চয় চেষ্টা কৰিব। কিয় নাহিব? আহিবই। কাৰণ আমাৰ প্ৰত্যেকজন প্ৰাণী, মানুহ বুলি নহয়, কীট পতংগ আদি কৰি সকলোৰ লগতে ঈশ্বৰৰ বৰদান আছে, আশীৰ্বাদ আছে। কিন্তু আমি সেইটো বিশ্বাস কৰিবৰ কাৰণে চেষ্টা নকৰোঁ। হয়, মই জানো ভগৱান দেৰিকৈ আহে, কাৰণ তোমাৰ কিমান ধৈৰ্য শক্তি মোৰ ওপৰত, সেইখিনিও হয়তো চাই ভগৱানে। এইটো কথা নহয় যে ভগৱানক আজি মই আপেল, ফল মূল, কলেদি পুজিছোঁ, এতিয়া মোৰ আৰু কোনো টেনশ্যন নাই, আহিবই ভগৱান। নহয়, তোমাৰ মনটো কি সেইটো ফাৰ্ষ্ট তুমি ডিপেণ্ড কৰি চোৱা। তেতিয়া ভগৱানে সেই কথাষাৰ তোমাক নকয়। তুমি যেতিয়া নেকি পূজা কৰিবা একদম আত্মাই দি, তেতিয়া চাবাচোন তোমাৰ মনটো ভগৱানৰ প্ৰতি কিমান আকৰ্ষণ হয়। তেতিয়া সেই মনটোক ভগৱানে বুজি পায়, যিহেতু তুমি বুজি পাইছা। আৰু তুমি যেতিয়া নেকি আপেল, কল, ফল মূল আদি কৰি লৈ যাবা, যদিও দিছা, মনটো শান্তি কৰিছা, কিন্তু তুমিহে শান্তি হৈছা, ভগৱানে শান্তি হোৱা নাই। তুমি কি পক্ষত বিচাৰি গৈছিলা ভগৱানক, সেই পক্ষৰ উদ্দেশ্য লৈ হেনেহে ভগৱানক পূজা কৰিব লাগে। তেতিয়া তুমি নিশ্চয় ছাকচেছ হ'বা ভগৱানৰ প্ৰতি। তেনেকুৱা ৰূপ ধাৰণ কৰিব হ'লেতো মা কালীও ৰূপ ধাৰণ কৰিলে হয়, কিন্তু কালীটো কলা আছিল। হনুমানৰ ৰূপ ধাৰণ কৰিলে হয়, হনুমানেতো বান্দৰ আছিল। তথাপিও ৰামক কেনেকৈ পালে, আৰু ৰামে কিয় গলত লগাই ল'লে সাৱটি তাক? ৰামে কেতিয়াও কোৱা নাই তই বান্দৰ, তোৰ ৰূপ নাই, মোক পূজা কৰিব নালাগে। গুণ আছিলে, জ্ঞানী আছিলে।